একদম নির্বাচনের নিউজ ফেসবুক তো ওলাবাই নরো নির্বাচন বিজেপি বুঝা কি কম মানে মাথা গরম হয়ে যায় ও বুড়া ও বাবাত ও কোন দিন আইলি এ মই কালি আই পালো এ ব বাকি ভাল না আপনার ভালে আছো তো চাকরি করি দিয়া চাকরি মই তেজপুৰত আপনার দাদা কত আছে আমার এই মঙ্গলদৈ বর্ধমানী মানে গাঁৱতো আৰু বেছিভাগ চলি চাকৰি পালাকে এতিয়া এই নিৰ্বাচনৰ নিউজ চাইছিলোঁ অলপমান এই বাপু কি হৈছে নিৰ্বাচন নেটক দালো নাপায় তাকেতো হেৰিটো নেপালততো কৈ লাভেই নাই যেতক যাতে জ্বলাই দিছে মানে বা বিল্ডিং জ্বলাই দিছে কিবা জ্বলাই দিছে ইমান হাল্লা এই শিক্ষিত সমাজত আৰু এনেকুৱা দিন থাকে নাই এতিয়া মই কালি আহিলো কালি তই ক'ত গৈছিলি বাকি ভাল না তোর নকবি কে এটা মানুষ সাঙ্গা খান অশিক্ষিত মানুষ সাঙ্গা হয় কথা কই কালা বুরব মই ঘৰৰ পৰিস্থিতি কাৰণে পঢ়িব নললো ভাল খচি সাংখানে ধইবে না দে পুরা ৰব শিক্ষিত মানুষ সাঙ্গা আপনি তো বহুত শিক্ষিত মানুহ হ্যাঁ মই শিক্ষিত আপনি চলি কোট পঢ়ি আছে আপনি দিল্লীত আৰু মই চাকৰি সূত্ৰে তেজপুৰত থাকো যদি আপোনাৰ আজি এটা কিবা এটা বিপদ হয় এই অশিক্ষিততে আপোনাক চাব না মই তেজপুৰৰ পৰা আহিছাম আপুনি কক আপনি বয়সটো ডাঙৰ লাগিল হতি কক আপনি শুনি চাব আপোনাক পুৰা ফুল হল নহয় শিক্ষাটো আকলাই চাৰিখান বেৰৰ মাজতে নাৰাখিব অলপ মানে মানৱতা জ্ঞানটো অলপ বুজিব চেষ্টা কৰিব আপোনালোকৰ দৰে বয়সস্থ মানুহ এইবিলাক জ্ঞান অলপ লওক আমিতো নতুন প্ৰজন্ম গম পাইছি থাকিব প্ৰভাত মোৰ ভুল হ'ল হ'ব দে নকবি আৰু ডাঙৰ বুলি কৈছে মই আপুনি ইয়াৰ বিষয়ে নাজানে ইয়াক মই ভালকৈ জানো ই ঘৰত বহুত প্ৰব্লেমৰ পৰা ই পঢ়িব নোৱাৰি কিনে সৰুৰ পৰা কাম কৰিব লগা আপোনালোকেতো সেই দিনতে চাকৰি কৰি এনেকুৱা দুখীয়া ঘৰ চলি এটাওতো সহায় কৰা নাই আপোনালোকে না কৰছি প্ৰভাত মোক ক্ষমা কৰি দিবি দে মই আহোঁ মই এতিয়া কৰিলে একবাৰ মোৰ এটা প্ৰগ্ৰেম আছে যাব লাগিব মই আহোঁ হা দে